তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শইকীয়া ভাইটি ব্লগছ। তো গাইজ মই আপোনালোকক মই ইয়ালৈ অহা ভিডিঅ'টোত কৈছিলোঁ শিৱসাগৰৰ পৰা ভিডিঅ' দি থাকিম, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ শিৱদৌললৈ, আৰু শিৱসাগৰৰ টাউনলৈ যাম, মানে তালৈ আপোনালোকক লৈ যাম। তো চাই থাকক ভিডিঅ'টো। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি এতিয়া শিৱসাগৰৰ টাউন পাই গ'লোহি। মানে বাছ এখনত আহিছিলোঁ ভিডিঅ' কৰিবলৈ, নহ'ল মানে বাছখনত থিয়হি আহিলোঁ, চিট নাছিলে। তো এতিয়া আমি শিৱসাগৰ টাউন পালোহি, শিৱদৌলৰ ফালে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু গাইজ এতিয়া আমি শিৱদৌল পাই গ'লোহি, মানে শিৱদৌলৰ ওচৰত। তো ব'লক এতিয়া আমি শিৱদৌলৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোকক আজি একদম শিৱদৌলৰ ভিতৰৰ ফালেও দেখুৱাম, মানে পূৰা চাই থাকক, আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু গাইজ এতিয়া আমি শলা বন্তি লৈ আহিছোঁ ভিতৰত জ্বলাবলৈ। তো ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। এতিয়া চাওক কিমান ধুনীয়া, মানে আৰু পূৰা ধুনীয়াকৈ ওপৰত চাওক পাৰ এইবিলাক। গাইজ আমি এতিয়া ভিতৰৰ ফালে সোমাই আহিছোঁ। তো চাই থাকক কি কি আছেনো ভিতৰত। আৰু এয়া চাওক একেবাৰে দৌলৰ মানে মাজলৈ আহিছোঁ একেবাৰে আমি সোমাই। এয়া চাওক ইয়াত ভিতৰত ধুনীয়াকৈ পূজা কৰি থাকে, আৰু এইফালে ইয়াত শিৱলিংগ এটা আছে, তাত যদি গাখীৰ দিয়ে এনেকৈ ড্ৰেইনে গৈ ইফালে এটা পুখুৰী আছে, পুখুৰীত পৰেগৈ। মই আপোনালোকক পুখুৰীটোও দেখুৱাম, চাই থাকক ভিডিঅ'টো। আৰু গাইজ আমি এতিয়া ভিতৰত সেৱা কৰি বাহিৰলৈ ওলাই আহিছোঁ। ব'লক এতিয়া আমি বাহিৰলৈ যাওঁ, আৰু আপোনালোকক পুখুৰীটো দেখুৱাম বুলি কৈছিলোঁ, দেখুৱামগৈ এতিয়া। তো গাইজ এয়া চাওক আমি শিৱদৌল পালোহি, মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব। আৰু গাইজ এইটো চাওক, এইফালেও এটা দৌল আছে, এইটো দেৱী দৌল, আৰু এইফালে মাজত আছে শিৱদৌল এইটো ডাঙৰকৈ, আৰু ইফালে আছে বিষ্ণু দৌল। আৰু মই আপোনালোকক পুখুৰীটো দেখুৱাম বুলি কৈছিলোঁ। আৰু এইটো চাওক, এইটো শিৱসাগৰ পুখুৰী, আৰু বহুত ডাঙৰ পুখুৰীটো। এইফালেদি এতিয়া যাবলৈ ৰাস্তা আছিলে, এতিয়া এইফালেদি গেটখন এইফালেদি আছিলে মাৰি থৈছে, আৰু মই ওচৰৰ পৰা নেদেখুৱাওঁ, মানে এইখিনিৰ পৰাই দেখুৱাই দিছোঁ। বহুত ডাঙৰ পুখুৰী হয়। আৰু এতিয়া এইটো চাওক, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰক। এইফালে এইটো বিষ্ণু দৌল। আৰু গাইজ এতিয়া আমি কুঁহিয়াৰ ৰস খাবলৈ ৰৈছোঁহি। শিৱদৌলৰ পৰা ওলাই আহিলোঁ। তো গাইজ এতিয়া মই আকৌ মানে শিৱসাগৰৰ পৰা আহি পালোঁহি, আপোনালোকক দেখুৱালোঁ শিৱদৌল চোৱা, সকলো দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া কাপোৰ চাপোৰ সলাই অকণমান আকৌ ওলাই আহিলোঁ এইফালে। তো আজিৰ ভিডিঅ'টোত অকল ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।
আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মানে কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব মানে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবলৈ। তো গাইজ আজিৰ ভিডিঅ'টোত অকল ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব মানে কেনেকুৱা পালে চাই। তো জয় আই অসম।